Hello guys, welcome back to my new video. Kashyap vlog. আজি 9 তাৰিখ. তো guys আজি লক্ষ্মী পূজা. আজি লক্ষ্মী পূজা বুলি guys আমাৰ কাষতে লক্ষ্মী পূজা হয় মানে একদম বহুত ডাঙৰকৈ হয়। তো guys আজি আপোনালোকক দেখাম ৰাতিপুৱাৰ পৰা দেখাম একদম এণ্ডলৈ চাব ভিডিঅ'টো। শেষলৈ চাব মিছ নকৰিব অলপ মিছ নকৰিব স্কিপো নকৰিব ভিডিঅ'টো। তো guys যদি মোৰ ভিডিঅ'বিলাক ভাল পাই চাই তেন্তে লাইক শ্বেয়াৰ কমেণ্টখিনি কৰি থৈ দিব। আৰু যদি নতুনকৈ মোৰ ভিডিঅ'টো কোনোবা ভিজিট কৰি আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো বলক গাইজ দেখাওঁ আপোনালোকক মই এইমাত্ৰ উঠিছোঁ তো গাইজ গা চা ধুই কিনে চাই লওঁ তো বলক চাই লওক তো গাইজ ফাইনেলি মই আহি পাই গ'লোঁ ইয়াতে পূজা ঘৰত আহি পাই গ'লোঁ গাইজ এতিয়াতে গা চা ধোৱা নাই কাৰণ বৰ্তমান খেল ধেমালি প্ৰতিযোগিতা চলি আছে তো গাইজ ফাইনেলি আমি প্ৰথম কাবাডী খেল খেলি আছোঁ তো গাইজ কাবাডীখন মানে প্ৰথমে হয় কাৰণ গাইজ কাবাডীখন মানে ভাল লাগে খেলি ভাল লাগে কাবাডীখনত মানে বহুতকেইটা খেলিব পাৰে ন একেলগে সেইকাৰণে কাবাডীখন প্ৰথমে হয় আৰু এতিয়া কাবাডী হ'ব তো গাইজ মই কাবাডী খেলখনে খেলোঁ বাকীবিলাক নেখেলোঁ বাকীবিলাক নেখেলি কিনে মই ঘৰলৈ গুচি যাওঁ তো গা চা ধুই কিনে আৰু পিছত আহোঁ তো গাইজ চাই লওক কাবাডীখনে চাই লওক আপোনালোকে Over the edge, feel like I'm floating through the air. The pain I felt is paid for, all is said and done. Oh, I am restricted, fixed upon the web. I need to kick the habit that my mind is breathing in. Break out, I've got to see. Spent all my life holding all of it closely. I played it innocent, a feel of discontent. I'm finally facing it all. তো গাইজ ফাইনেলি খেলা ধূলা হৈ গ'ল তো গাইজ এতিয়া বৰ্তমান কুইজ চলি আছে তো চাব পাৰে গাইজ মানে বেছি হোৱা নাই ল'ৰা ছোৱালী তো গাইজ ইয়াতে প্ৰতিমাত হ'ব তো গাইজ ফাইনেলি আমি অলপ দেৰিকৈ প্ৰতিমা আনিব ওলাই দিম তো গাইজ চাব পাৰে বৰ্তমান আমি প্ৰতিমা আনিব ওলাই দিলোঁ তো গাইজ বহুত এনজয় কৰিলোঁ ৰাতিপুৱাৰ পৰা বহুত এনজয় হ'ল তো গাইজ এতিয়া প্ৰতিমা আনিব গ'লোঁ আৰু চাব পাৰে গাইজ বৰ্তমান এই ডাঙৰ প্ৰতিমাটো যে দেখিছে এই প্ৰতিমাটোৱে আমি লৈ যাম তো গাইজ লৈ যাই আমি তাতে থ'ম তো গাইজ ফাইনেলি আমি প্ৰতিমা লৈ ল'লোঁ তো গাইজ চবেই গাড়ীত আমি উঠি দিলোঁ তো গাইজ আমি ইয়াৰ পৰা এতিয়া ওলাই দিওঁ তো গাইজ ফাইনেলি আপোনালোকক লগ পাই আছোঁ পূজা হল তাত Burning the bridge that keeps us. I'm here and I'm feeling exaggerated, that's what you assume. The story's over now, I must conclude. I am conflicted, watching where I step, still hanging in. তো গাইজ ফাইনেলি ষ্টেজ প্ৰগ্ৰেম আৰম্ভ হৈ গ'ল তো গাইজ মানে গায়ক উঠি গ'ল তো গাইজ দিনটো মানে বহুত এনজয় কৰিলোঁ ভাগৰ লাগিছে এতিয়া তো গাইজ এতিয়া ফাইনেলি আমি ভাগৰ লগাৰ পিছতো আমি এতিয়া গায়ক চাম তো অলপ দেৰিকৈ ডেন্স কৰিম তো গাইজ আপোনাৰ চাই লওক এতিয়া বৰ্তমান জেকিং ৰাজ উঠিছে তো আপোনালোকে চবে চিনি পায় জেকিং ৰাজক তো গাইজ জেকিং ৰাজৰ গানবিলাক উপভোগ কৰক এতিয়া
তাৰ গাৰ্লফ্ৰেণ্ডে অভিমান কৰিছে একচুৱেলি তুমি দুখী হলে ওলাইছো পানী যদি ভুল কৰিছো ক্ষমা কৰা তুমি মৰি যাম সঁচাকৈ যোৱা যদি আঁতৰি ও মৰমী নহবা অভিমানী তুমি দুখী হলে ওলাইছো পানী যদি ভুল কৰিছো ক্ষমা কৰা তো গাইজ নিতু নিলৰ দুটামান গান চালোঁ গান চোৱাৰ পিছতে গাইজ ইয়াতে আমাৰ ফাংচনৰ মাজতে কাজিয়া সৃষ্টি হ'ল তো গাইজ কাজিয়া সৃষ্টি হোৱাৰ কাৰণে পুলিচে উঠি আহি কিনে গাইজ ফাংচন বন্ধ কৰি দিলে তো গাইজ ফাংচন আমি ইয়াতে সমাপ্ত কৰিব লগা হ'ল তো গাইজ ফাইনেলি ভিডিঅ'টো আজি এইখিনিয়ে আছিল যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক শ্বেয়াৰ কমেণ্টখিনি কৰি থৈ দিব আৰু গাইজ যদি কোনোবা মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰি আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তো গাইজ লগ পাম নেক্সট ভিডিঅ'ত আৰু আজিলৈ ইমানে তো গাইজ বাই বাই